আজি ভিডিঅ'টি ৰাতিপুৱা চাহকাপ লৈয়ে আৰম্ভ কৰিছোঁ আৰু ইয়া মই খাবলৈ লৈছোঁ লাল চাহ আৰু লগত লৈছোঁ পকৰি আৰু ইয়া লৈছোঁ মই টেঙামৰা জাম সেইদিনাখন বনাইছিলোঁ যে তাৰে মই এনেদৰে বৈয়ামত থৈ দিছোঁ আৰু চিচাৰৰ বৈয়ামত থ'লে অলপ দিন মানে ভালকৈ ঘৰৰে জাম খাব পাৰিম। আৰু ইয়া ৰ'দ দিছে ইমান চোকাকৈ আজি আৰু সৰু ল'ৰা থাকিলেতো জানেই ৰাতিপুৱা কামবিলাক কৰি আজৰি হৈ ল'লোঁ সোনকালে আৰু এতিয়া চাহ খাই বহি আছোঁ। ভাবিছোঁ কিনো কৰোঁ, কাটিঙৰ ভিডিঅ' বনাবলৈও মোৰ মোবাইলৰ ষ্টেণ্ডডাল যিহেতু ভাঙিলে বনোৱা হোৱা নাই কাটিঙৰ ভিডিঅ'। আৰু এয়া আছিল কাপোৰ 3যোৰমান চিলাবলৈ, এইকেইযোৰ আজি ৰেডি কৰি ল'লোঁ নিব আৰু এয়া ৰেডি কৰি হৈ গ'ল। আৰু এয়া আমাৰ ধুন তাই এনেদৰে খেলি আছে, গাটো বৰ ভাল নহয় তথাপিতো খেলি আছে বাৰু। আৰু এয়া চাওকচোন সেইদিনাখন দাদাই ঘৰৰ পৰা মুগাল এটা দি পঠাইছে, তাৰ পখিলা ওলালে মায়ে সঁচলৈ 4টামান থৈ দিছিল। আৰু এয়া মই আজি বনাবলৈ লৈছোঁ মূলা আচাৰ। এয়া মই লৈছোঁ মূলা 3টা আৰু লৈছোঁ লগত জলকীয়া। আৰু এই মূলাকেইটা ভালকৈ ধুই মই এতিয়া ৰুকনিত এনেদৰে ৰুকি ল'লোঁ। আৰু এইখিনি মই এতিয়া ইয়াতে দিছোঁ হালধি 1 চামুচ আৰু দিছোঁ নিমখ 1 চামুচ। এই আটাইখিনি মই এতিয়া ভালদৰে সানি ল'লোঁ। সানি লৈ এতিয়া মই এই যে নিমখ দিলে যিহেতু পানীটো ওলায় এইখিনি চেপি এতিয়া মই আকৌ কাঁহীখনত ধুনীয়াকৈ মেলি দিছোঁ। আৰু এইখিনি মই এতিয়া ৰ'দত এনেদৰে দি দিম। ৰ'দটো যিহেতু টান হৈয়ে গ'ল আজি, একেবাৰে কৰকৰীয়াকৈ নুশুকালেও হ'ব। আৰু এয়া মই মাজে মাজে লৰাই আছোঁ আৰু এইখিনি বনাই হৈয়ে গ'ল, মানে ৰ'দত শুকাই হৈ গ'ল আজি এটা ৰ'দতে। আৰু এতিয়া মই এই গোটা মছলাখিনি অকণমান কেৰাহীখনত গৰম কৰি লৈছোঁ আৰু এইখিনি বেছি টাইম ভাজিব নালাগে, অকণমান গৰম হ'লে হ'ব। আৰু এতিয়া নমাই ল'লোঁ আৰু ইয়াৰে মই এতিয়া দিছোঁ ইয়াতে 3 চামুচমান গোটা মছলা আৰু এইখিনি মই খুন্দি ল'লোঁ ভালকৈ। আৰু এতিয়া এখন কেৰাহীত অকণমান তেল দিম আৰু এতিয়া তেলখিনি গৰম কৰি হৈয়ে গ'ল। তেলখিনি অকণমান নমাই থ'লোঁ আৰু এয়া মই জলকীয়া মূলাখিনি আৰু মছলাখিনি ভালদৰে এটা পাত্ৰত মিলাই ল'লোঁ। আৰু এতিয়া ইয়াতে মই গৰম কৰি থোৱা তেলখিনি এয়া দি দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ। আৰু খাবলৈ বহুতেই ভাল হয়। আৰু ইয়াতে মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।